আৰু নকল নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো বিএ বিএসসি বিকম ফাৰ্স্ট সেমিস্টাৰ থাৰ্ড সেমিস্টাৰ আৰু লগতে ফিফথৰ ক্লাছ বিলাক স্টাৰ্ট হৈছে আৰু ক্লাছ স্টাৰ্ট হল মানে এতিয়া নেক্সট ৰেজিষ্ট্ৰেচনেল এক্সাম বা ইন্টাৰনেল এক্সাম চলিব তাৰে ওপৰত এখন লেটেষ্ট আপডেট আহিছে কলেজ বিলাকৰ কাৰণে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা সো সেই আপডেটটো মই আপোনালোকক এই ভিডিঅ'টোত কৈ আছো আৰু যদি নতুনকৈ হৈছে চেনেলত তেনেহলে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ইয়াৰ ওপৰত এই সেশনেল এক্সাম হওক বা ফাইনেল এক্সাম হওক সেমিস্টাৰৰ এইবিলাক অনলাইন হ'ব নে অফলাইন হ'ব তাৰে ওপৰতো নিশ্চয় নোটিছ দিব ইউনিভাৰ্চিটিৰ ফালৰ পৰা আৰু নোটিছ আহিলে আপডেট বিলাক আহিলে এই চেনেলটো আপোনালোকে পাই যাব তাৰ কাৰণে চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব সো এটা মই আপোনালোকক দেখাই আছো এইখন হৈছে নোটিছ গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা আহিছে 13 নৱেম্বৰত দুদিনমান হল আহিব So এইখন নোটিছ আহিছে matters related to odd and even semester examination যি odd and even semester examinationৰ কাৰণে ইন্টাৰনেলৰ তাৰে ওপৰত আছে odd and even দুটাৰ কথা কৈছে কাৰণ ইয়াতে সেকেন্ড সেমিষ্টাৰৰ যি বাকি ৰৈ যোৱা ইয়াতে এক্সাম আছে তাৰে ওপৰতো ইয়াতে পইণ্ট দিয়া আছে সেকেন্ড সেমিস্টার ফোর্থ সেমিস্টার আৰু 3 নম্বৰ যেটো পইণ্ট আছে হেতু হৈছে ইম্পৰ্টেন্ট আমাৰ কাৰণে বিএ বিএসসি আৰু বিকম সেমিস্টার ফার্স্ট থার্ড আৰু ফিফথৰ কাৰণে 2021ৰ দা সেশনেল এক্সামিনেশন অফ টিডিসি সেমিস্টার ফার্স্ট থার্ড এন্ড ফিফথ 2021 should be conducted before 15th December 2021 in the respective colleges. The date for uploading all such marks in the GU portal will be intimated later on. So এই পইণ্টটো দিয়া আছে সেশনেল এক্সামিনেশন ফার্স্ট সেমিস্টার থার্ড সেমিস্টার আৰু ফিফথ সেমিস্টাৰৰ 15 ডিসেম্বৰৰ আগত এই ইন্টাৰনেল এক্সামখিনি পাতিব দিছে এই নোটিছখন ইউনিভাৰ্চিটিৰ ফালৰ পৰা কলেজ বিলাকৰ কাৰণে দিছে আপোনালোকে ইয়াতে যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটটোত পাই যাব সো এই নোটিছখনত কলেজ বিলাকৰ কাৰণে এইটো লিখা আছে 15 ডিসেম্বৰৰ আগত এই তিনিটা সেমিস্টাৰৰ ইন্টাৰনেল এক্সামখিনি সেশনেল এক্সামখিনি পাতিব দিছে আৰু বাকি ইয়াতে তলত এইটো আপলোডিং মাৰ্কস যি জিও পৰ্টেলত কলেজৰ ফালৰ পৰা আপলোড মাৰ্কসখিনি আপলোড কৰিব লাগে সেইখিনি পিছত প্ৰসেসটো ক'ব সো এইখনে আছিল নোটিছ ইয়াতে 15 ডিসেম্বৰৰ আগত যেহেতু পাতিব দিছে সো মোস্ট প্ৰবেবলি কলেজ বিলাকেও আপোনালোকৰ যি নিজৰ নিজৰ কলেজ আছে এইবিলাকে 15 ডিসেম্বৰৰ আগত পৰীক্ষাটো পাতিব বাকিনে কলেজৰ কথা ইয়াতে নোটিছখন দিছে 15 ডিসেম্বৰৰ আগত এক্সামখিনি সেশনেল এক্সামখিনি পাতিব দিছে সো ভিডিওটো দেখিনে আছিল এনেকুৱা ধৰণৰ আপডেট অহাৰ লগে লগে আপোনালোকক দি থাকিবৰ কাৰণে পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি নতুনকৈ হৈছে চেনেলত ভিডিওটো লাইক কৰিব তাৰপিছত শ্বেয়াৰো কৰিব সো আজিলৈ মানে নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ জয় অসম কিপ সাপোৰ্টিং